ঐ ৰকচোন কি তইতো ঘৰত আনি আছা লকডাউন দিছে আমাৰ বাবু নপৰা হৈ গৈছে একদম তই অলপ দেখুৱাই দিবি কিবা এটা দিম বাৰু মই নিজে স্কুলত ঘননেতা মুহূৰ্ত দিব নোৱাৰি খানাত ধৰা হৈছোঁ আৰু বেলেগক কি কাম কি হ'ল কৰিম যা তই যাবি তেনেহ'লে মই যাওঁ যা তাৰে এইটো কি লিখা আছে নোৱাৰোঁ কি এইটো নোৱাৰে এইটো নোৱাৰোঁ পিছে কোনটো পাৰিব তোক নপঢ়াই যা ছাৰ দুখ মানে কি কুকুৰ অঁ আজি হ'ব দে ঐ বাবু কিছু পাৰা হৈছে না অঁ তেনেহ'লে কচোন তই দুখ মানে কি কুকুৰ কি তই মোক কুকুৰ বুলি কৈছ ছাৰেতো ক'ব দিছে কি কি ক'ব দিছে তেনেহ'লে ৰহ কি হ'ব এই জীৱন কৰনা নগ'লে এই ৰখছোঁ কি এই আমাৰ বাবুক মই সুধিলোঁ দগ মানে কি সি মোক কুকুৰ বুলি কৈছে তই ক'ব দিছ বোলে সেইটো ঠিকে কৈছে কি মই তাৰমানে কুকুৰ হ'লোঁ তই আজি পৰা নালাগে যা পঢ়াব মইতো ঠিকে কৈছোঁ বাপেকৰ কি হ'ল নপঢ়া যা হাই গাইজ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইবটো কৰি দিব কাষতে থকা ঘণ্টা বেজনটো টিপি দিব নাপাহৰিব